এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া 8:30মান বাজিছে ধেমাজিলৈ যাম কিয় যাম আপোনালোকক দেখাম মানে আজি এটা গুড নিউজো আছে গৈ লওঁ তেতিয়াহ'লে গৈ পাই আপোনালোকক সকলোবোৰ দেখাই থাকিম ভিডিঅ'টো চাই থাকিব আমি ধেমাজি চিভিল হস্পিটেলত আহি পালোহি এতিয়া এইখন আমাৰ ধেমাজি চিভিল হস্পিটেলখন আমাৰ মানে নতুন মেম্বাৰ আহিছে এতিয়া ওপৰলৈ উঠি গৈ আছোঁ এয়া মই পেহী হৈ গ'লোঁ এয়া মোৰ ভতিজা দেই আৰু এইফালে মা দাদা খুৰী বেলেগ ফূৰ্তি আৰু নাতিনী পাই আমাৰ দেহা মানুহজনী বেলেগ টোপনি মাৰিছে এতিয়া আমি ঘৰত যাওঁ ঘৰত গৈ লগ পাম ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব আৰু এটা আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আহকচোন চাওঁ ৰেচিপিটো ঘৰত আহি পালোহি আৰু এতিয়া কোমলীয়া ঔটেঙা আৰু মাছৰ এখন তৰকাৰী ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি মাছখিনি কেৰাহীত দি দিম ঔটেঙাখিনিৰ লগত বইল ঔটেঙা আৰু মাছ আৰু এইফালে মাছৰ কণী এতিয়া আমাৰ খোৱা বোৱা কৰি আজৰি হৈ গ'ল এতিয়া 9:30মান বাজিছে ৰাতি বহুত হৈ গ'ল টেঙা চব্জি খাই কেনেকুৱা লাগিলে বহুত ভাল বনাইছিলা বহুত খাই ভাল লাগিলে মানে আজিলে ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ আজিলে বাই বাই সাবস্ক্ৰাইব কৰি দিব আৰু